মহেন্দ্ৰৰ নিচিনা লাগিছে দে মহেন্দ্ৰ নেকি মাতটোচোন ঘৰৰ মালিকৰ নিচিনা লাগিছে শেষ আমি যে ভিখাৰী আমাৰ নাই চাকৰি চাকৰি কেতিয়া বাই গ'ল আমাৰ নিচিনা মানুহক মৰম চৰম নকৰে পইচা পাতি নিদিয়া হ'ল দাদা পইচা দিব কিবা এটা খাম দাদা দিম বাবা দাদা পইচা দিব এইটো লোৱা কিবা এটা খাবা দেই বাবা আমি যে ভিখাৰী আমাৰ নাই চাকৰি চাকৰি কেতিয়া বাই গ'ল তুমি কথাটো বুজা নাই অ জোৱাই কি বুজি পাব লাগে এইখন দিল্লীত চিএমে মোক গিফ্ট দিছে বা চিএমেও তোমাক গিফ্ট দিয়ে অকল মোকে নহয় আমি অসমৰ পৰা যিমান পুলিচ গৈছো সবকে এখন এখন টাৱেল গিফ্ট দিছে আপুনি কিয় মোক নুসুধাকে ইউজ কৰিলে তোমাৰ বেগৰ ওপৰত থকা কাৰণে মই ভাবিলো নতুন টাৱেল প্ৰথমতে ময়ে ইউজ কৰো তাতেইনো ইমান বেয়া পাব লাগে নে তুমি নেপায় নহয় বেলেগক গিফ্ট দিয়া বস্তু তেনেকে বেলেগে ইউজ কৰিব নেপায় হ'ব দিয়া আজিৰ পৰা নিপিন্ধো মই আজিৰ পৰা নহয় এতিয়াই খোলক এতিয়া কেনেকৈ খুলিম ভিতৰত খুলি দিম দিয়া নাই নাই খোলক 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 কি খোলক, কৰাব খোলক। তুমি খোলক, কৰা খোলক। শেষ আও হৰি আও অ বন্তি অ চকুমুচ নিদিওঁ কি দিয়াচোন থুপুই এইকণ অ থুতৰি দিয়াচোন চাওঁ চাওঁ আহা হ'ব দেচোন তই যে মোক সানিছ বেলেগক নেসানকে কেলে হে আজি প্ৰথম বয়সস্থ মানুহৰ পৰা আৰম্ভ কি কৰিছো মই বয়সস্থ হেপী হলে মনি বাইদেউ হেপী হলে মণি বাইদেউ এটা পিটি মানে দিনতে মানে ৰ'ব এতিয়াই মই থানাত গৈ কমপ্লেইন দি আছো